বিভ্ৰান্তি। এই যে ৰাস্তাটো পালোহি, আচলতে ৰাস্তাটোৱে মোৰ বাবে ৰৈ আছিল নে মইহে ৰাস্তাটোৰ ফালে আহি আছিলোঁ? চৰাইৰ বাহ দেখি ওচৰ চাপি গলো। চৈ চাবৰ মন গৈছিল। কাকলিৰে মন জোৰোৱা চৰাইজনী হাতৰ তলুৱাত ল'বৰ মন গৈছিল। আল ফুলীয়া পাখিৰ হুকুমলো কাষ চাপোতেই উৰি গল দেখি। হয়তো মই দিব নোৱাৰিলো বিশ্বাসৰ ৰোমান, শিকাই যে নাছিলো কাষ চপাৰ গান। হাতৰ হৈ ৰয় বুকুত বহু কথা, কিবা এটা বিচাৰিলে হয়তো পোৱা নাযায়, নে বিচাৰিব নজনাৰ বাবেহে সুবিধা হেৰায়, কব নোৱাৰো। প্ৰাৰ্থনা আৰু দৰ্শন, এফালে যদি আইনষ্টাইন আনফালে নিউটন, নিতৌ নকৈ আত্মবিশ্লেষণ। মন সবল কৰিব বিচৰা মানে নিজক দুৰ্বল কৰি লোৱা নহয় জানো? আৰম্ভণিৰে পৰা নেওতা লিখিবলৈ যিদৰে চিলতখন মচি লোৱা হয়, বিভ্ৰান্তিৰ নৌকাত উঠি ভাহি আখৰাত কোনোবা হয়নে ভাগৰুৱা? আচলতে বহিব জানিলে মাটি পীৰা, খাব জানিলে চাউলেই চিৰা। পিছত চাগৈ আকৌ ভাবিম জিৰণি লওঁ এতিয়া।